Hello everyone, মই পূজা ৰাধা মিনি ব্লগটোলৈ স্বাগতম জনাইছোঁ। মই আজি ব্ৰইলাৰ ৰেচিপি এটা বনাম। সকলোৱে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা থাকিল। ব্ৰইলাৰ মাংস বনোৱা সকলোৰে বেলেগ বেলেগ পদ্ধতি, মোৰো বেলেগ। মইনো কেনেকৈ বনাওঁ আপোনালোকে চাওকচোন ভিডিঅ'টো। প্ৰথমে তেলকণ দিছোঁ, তেলকণ গৰম হোৱাৰ পিছত পিঁয়াজ দিছোঁ। পিঁয়াজকণ ৰঙা হোৱালৈকে ভাজিব লাগিব। এয়া দেখিছেনে, ৰঙচুৱা হৈছে। ৰঙচুৱা হওঁতে মই আদা নহৰু পেষ্টটো দিছোঁ। তাৰপিছত ভালদৰে লৰাব লাগিব, লৰাই থাকিব যেতিয়ালৈকে ৰঙা অলপ মচমচীয়া নহয়। তাৰপিছত সোৱাদ অনুসৰি নিমখ দিব, হালধি দিব, তাৰপৰা জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, গৰম মছলা, মিট মছলা, চিকেন মছলা, ৰেড চিলি। আপোনালোকে কাশ্মীৰী পাউডাৰটো ইউজ কৰিব পাৰে, মই দিয়া নাই, মোৰ ওচৰত নাই গতিকে। তাৰপিছত এয়া ধুনীয়াকৈ ভালকৈ মিহলাই ল'ব। মিহলাই লৈ ধুনীয়াকৈ অকণমান পানী অকণ দিব, ঠাণ্ডা পানী অকণ, মছলাটো সিজিবলৈ। গ্ৰেভি নোহোৱালৈকে লৰাই থাকিব। যেতিয়া গ্ৰেভি হ'ব, যেতিয়া শুকিব, পানীকণ দেখিবই নহয়। মই মাংসকণত জলকীয়া নাই দিয়া, মানে মোৰ ছোৱালীজনী সৰু, সেইকাৰণে তাই খাব নোৱাৰে, গতিকে মই দিয়া নাই। তাৰপিছত গ্ৰেভি হৈ গৈছে, এয়া দেখিছেই নহয়। তাৰপিছত এই মাংসকণ ঢালি দিব। মাংসকণ ভালদৰে লৰাই দিব। মাংসকণ লৰাই 10-15 মিনিটমান এনেকৈ লৰাই থাকিব, তেতিয়ালৈকে অকণমান নিসিজে। তাৰপিছত এই যেতিয়া দেখিছে নহয় ৰঙচুৱা হৈছে, তাৰপিছত আলুখিনি দি দিব। আলুখিনি দিয়াৰ পিছত ভালদৰে আকৌ লৰাই থাকিব, ধুনীয়াকৈ ফ্ৰাই কৰি দিব। 30 মিনিটমান লৰাই থাকি তাৰপৰা যেতিয়া সিজু হ'ব, অকণমান ঢাকনি আপোনালোকে দিবও পাৰে, নিদিবও পাৰে, কিন্তু মই নিদিওঁ ঢাকনি। এয়া অকণমান গেছৰ স্কিনটোও মই কমাই দিছোঁ, দেখিছে। এয়া অকণমান ভাজি ৰঙচুৱা হৈছেগৈ আৰু 30 মিনিট ভাজি থাকিব আৰু। এয়া মাংস আৰু আলু সিজি গৈছে বৰ্তমান। পানীৰ পৰিমাণটো আপোনালোকে চাই ল'ব। মই অকণমান সৰহকৈয়ে দিছোঁ, ঠাণ্ডা পানী দিছোঁ বাৰু দেই মই। আপোনালোকে গৰম পানীও এড কৰিব পাৰে ইয়াত। উতলিব এতিয়া 10-15 মিনিটমান উতলিব দিব, তেতিয়াহে পাক উঠিব। তাৰপিছত এয়া মাংস হৈয়ে গ'ল। ভিডিঅ'টো যদি ভাল পালে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।